मोर सन्मानर शिक्षागुरुসকল आरो मोर मरमर छात्र छात्रीসকল 1200निख्रुइबो बांसिन फरायसा दं आरो बेनिनो 202 फरायसाया साइकेल मोनगोन सोर मोनगोन दे सोर मोनगोन साइकेल आखाइ थिखांलाय दे हात दाङि दियासो कुनि पाबो साइकेल बहा किबा हात नुमायल'आ दे मा होननानै बुंदों साइकेलखौ लानानै मा खालामगोन साइकेलखौ लानानै मा खालामगोन आबदा मारिबाय थागोन नामा हा आबदा मारिहैबाय थागोन नामा बहाबा आबदा मारिनायखौबोथ' नांगोन আজি खालबारि सिनियर सेकेन्डारि और खालबारि हायर सेकेन्डारि এই দুখন বিদ্যালয়ত মই নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি অধ্যয়ন কৰা মই তেখেতসকলক সাইকেল বিতৰণ কৰা যি কাৰ্যসূচী সাইকেল বিতৰণ কৰা কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিছোঁ সঁচাকৈ বৰ্তমান বিটিআৰ চৰকাৰ অসম চৰকাৰৰ যিখিনি ছাত্ৰ ছাত্ৰীবিলাকক উদ্দেশ্য কৰি যিখিনি আঁচনি এই আঁচনি প্ৰশংসনীয় আৰু এই আঁচনিৰ জৰিয়তে বৰ্তমান আমাৰ অসম তথা বিটিআৰত ছাত্ৰ ছাত্ৰীসকলে লাভান্বিত হ'ব পাৰিছে অকল চাইকেল নহয় সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মানে ডক্টৰ বাণীকান্ত কাকতি যি বঁটা আৰু মেট্ৰিকৰ ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীক আনন্দৰাম বৰুৱা বঁটা আৰু শেহতীয়াকৈ যেটো নিযুত মইনা যিখিনি মানে আৰ্থিক সাহায্য এই যিখিনি আঁচনিৰ দ্বাৰাই আমাৰ এই অঞ্চলত বা অসমত মানে বসবাস কৰা যিখিনি ছাত্ৰ ছাত্ৰীসকলে লাভান্বিত হৈছে আৰু সঁচাকৈয়ে যিখিনি মানে আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক মানে সকাহ দিয়াৰ যি এটা ব্যৱস্থা এই ব্যৱস্থা চৰকাৰে কৰিছে তো আমি দেখিছোঁ যে বিটিআৰতো সন্মানীয় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত ছাত্ৰ ছাত্ৰীবিলাকক তথা মানে ষ্টুডেণ্টবিলাকক উদ্দেশ্য কৰি বহুকেইটা ইয়াত আঁচনি গ্ৰহণ কৰা হৈছে যিখিনি মানে মেধাৱী তথা দুখীয়া ছাত্ৰ ছাত্ৰী 5000 যি জ্ঞান চিৰাং বিঠাংকি যি স্কলাৰশ্বিপ দিয়া ব্যৱস্থা ইয়াত মানে ডক্টৰ বাছিৰাম বড়ো যিখিনি ৰিচাৰ্চ স্কলাৰ এই ৰিচাৰ্চ স্কলাৰবিলাকক আৰ্থিক সাহায্য দিয়া যি এটা ব্যৱস্থা আৰু এটা বিটিআৰ অঞ্চলত এটা অভিলাষী আঁচনি হৈছে এইটো বৰদপা উপেন্দ্ৰনাথ ব্ৰহ্ম ছুপাৰ 50 যিটো আঁচনি এই আঁচনিবিলাকৰ জৰিয়তে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যিখিনি মানে তেওঁলোকৰ যে এটা ভৱিষ্যত এই ভৱিষ্যত তেওঁলোকে গঢ়িব পাৰিছে আৰু এই আঁচনিৰ দ্বাৰাই আমি সঁচাকৈ অসমবাসী তথা বিটিআৰবাসীয়ে আমাৰ যি মানৱ সম্পদ এই মানৱ সম্পদ আমি কি কৰিব পাৰিছোঁ যে মানৱ সম্পদ আমি তৈয়াৰ কৰিব পাৰিছোঁ মানৱ সম্পদ আমি গঠন কৰিব পাৰিছোঁ খালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ইয়াত মানে নৱম শ্ৰেণীত অধ্যয়নৰত যিখিনি ছাত্ৰ ছাত্ৰী আছে 202জন ছাত্ৰ ছাত্ৰীক ইয়াত মানে বিনামূলীয়া যি বাইচাইকেল এই বাইচাইকেল বিতৰণ কৰা হৈছে সঁচাকৈ বৰ্তমান যিখিনি শিক্ষানীতি বা যিখিনি চৰকাৰৰ যিখিনি মানে সিদ্ধান্ত আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক যিখিনি মানে যি মানে বিনামূলীয়া পাঠ্যপুথি বিনামূলীয়া স্কুল বেগ বিনামূলীয়া ইউনিফৰ্ম সেইবিলাক আমাৰ মানে ছাত্ৰ ছাত্ৰীসকলক বহুত সকাহ দিছে আৰু যিখিনি পৰিয়াল বা যিখিনি কি কয় অভিভাৱক এই অভিভাৱকসকলকো নিশ্চয় সকাহ দিয়াটো আমি দেখিছোঁ